শ্ৰদ্ধাৰ দৰ্শকসকল, অংগনবাদী কৰ্মী সহায়িকাসকলে 15 দিন সচলত অতিক্ৰম কৰাৰ পিছত আজি অতিষ্ঠ হৈ দিছপুৰ অভিমুখে ৰাওনা হৈছিল আৰু এই তেখেতসকলৰ যাত্ৰা পথত পুলিচ বাহিনীয়ে ভেটা দিয়া আৰু এনেদৰে তেখেতসকলক কিন্তু একগোট কৰি আটক কৰি ৰাখে আৰু ইফালে শীৰ্ষ বিষয়া সঞ্চালক মহোদয় আহি উপস্থিত হয় আৰু সান্ত্বনা দিয়ে। অহা 13-14 তাৰিখৰ ভিতৰতেই মন্ত্ৰী মহোদয়াৰ সৈতে পুনৰ নেতৃবৰ্গক মিলিত কৰাব, আলোচনাত মিলিত কৰোৱাৰ আশ্বাস দিয়ে সঞ্চালক মহোদয় আৰু সন্থাৰ উপদেষ্টা সম্পাদিকা তেখেতসকলে বুজনি দিয়ে এই কৰ্মী সহায়িকাসকলক। আহকচোন চাওঁ সম্পূৰ্ণ ভিডিঅ'টো। আপোনালোকে ইয়াত পণ লৈছে, তাৰ বাবে আপোনালোকক সংগ্ৰামী অভিনন্দন জনাইছো। নিশ্চয় সহ্য কৰাৰ সময় উকলি গৈছে কাৰণে আজি আমি ইয়াত ৰাজপথত ওলাই আহি বহিব লগা হৈছে। আজি সন্মানীয় সঞ্চালক মহোদয়ে জনাইছে যে 13 বা 14 তাৰিখে মন্ত্ৰী মহোদয়ৰ লগত আমাৰ বিষয়ববীয়াৰ লগত বহাই নিশ্চয় সঠিক উত্তৰ তেওঁলোকে আনি দিব। গতিকে আপোনালোকে চিন্তা কৰক বান্ধৱীসকল, আপোনালোকৰ হাতত আছে, আপোনালোকে নেতৃত্ব আমাক দিছে, আমি আমাৰ নেতৃত্ব যিখিনি দিব লগা আছে সংগঠনৰ নীতি নিয়মৰ। গতিকে অহা 13 আৰু 14 তাৰিখলৈকে আমাৰ অসহযোগ চলি থাকিব, আন্দোলন চলি থাকিব। ইয়াৰ পৰা গৈ সচলত, ইয়াত নহয় সচলত, ইয়াত নহয় বান্ধৱীসকল, সচলত আমি ঘূৰি যাব লাগিব। এই কথা আপোনালোকে মানিব লাগিব। আপোনালোকে আমাৰ ওপৰত এটা আস্থা ৰাখিব। আমিও টোপনি ক্ষতি কৰি আপোনালোকৰ লগত প্ৰায় 100-150 কৰ্মী সহায়িকাই একেলগে ৰাতি টোপনি ক্ষতি কৰি দিনে ৰাতি ইয়াতে বহি আছো। গতিকে উত্তৰ নাপাবো, উত্তৰ আজি পাইছো এটা। মইতো সন্মানীয় সঞ্চালক মহোদয়ক অশেষ ধন্যবাদ জনাম। তেখেতে এটা তাৰিখ দিছে, আমি তেখেতকো সন্মান কৰা উচিত। নতুনকৈ আহিছে, 14 তাৰিখলৈকে আমি অপেক্ষা কৰিম। 14 তাৰিখে দুপৰীয়া 12 বজালৈকে, 14 তাৰিখ দুপৰীয়া 12 বজালৈকে আমি সচলত অপেক্ষা কৰিম। তাৰ পিছৰ সিদ্ধান্ত পিছত হ'ব। মই এতিয়া সকলোকে হাত জোৰ কৰি কৈছো, মোৰ ভনীসকল, দীৰ্ঘদিন ধৰি অভিজ্ঞতা হৈছে তো 13 দিন চলোৱাৰ। খং আৰু ৰাগ আপোনালোকৰ মনত আছে, মই খংক সন্মান কৰি কৈছো। নিশ্চয় খং থাকিব, বিক্ষোভ থাকিব, আবেগো থাকিব। আৰু যাতে হৈ পইচা নিজৰ মানে বাকীৰ বিভিন্ন বস্তু, পাৰ বিক্ৰী কৰিছে, কোনোবা তামোল বিক্ৰী কৰিছে, ইয়াতে সেই বিক্ৰী কৰি ধৰে ইয়ালৈ আহিছে, এইবিলাক চাউল বিক্ৰী কৰিছে, অশেষ আবেগ আছে। এই আবেগ নিশ্চয় মাননীয় সঞ্চালক মহোদয়ৰ মাধ্যমত আমাৰ দিছপুৰলৈকে পৌঁছাৰ ব্যৱস্থা কৰিব। আৰু আমি অন্তত ইমান দিন ধৈৰ্য দিছো, 15 দিন আৰু মাত্ৰ 2টা দিন, মানে 72 আৱাৰ্ছ, 72 ঘণ্টা আমি মাত্ৰ অপেক্ষা কৰিম। গতিকে আপোনালোকক সকলোকে মই কৈছো, আমি এতিয়া ইয়াৰ পৰা সচললৈ যাম, শান্তিপূৰ্ণ ভাৱে আমি আকৌ সচলত বহিম। আমি 14 তাৰিখে দুপৰীয়া 12 বজালৈকে অপেক্ষা কৰিম। এইটো হৈছে আমাৰ সংগঠনৰ সিদ্ধান্ত। মই ৰাজ্যিক কমিটিৰ এগৰাকী উপদেষ্টা হিচাপে আপোনালোকক কৈছো, দীৰ্ঘদিন ধৰি আন্দোলন চলাইছো, কথা মানিবলৈ চেষ্টা কৰক। এই মানাৰ মাজেৰে দাবী আদায় কৰিব লাগিব। এটা খং কৰি বহি থকা কথা নহয়, দাবীটো আদায় কৰিব লাগিব। আদায় কৰাৰ কৌশলটো আমি শিকিব লাগিব। এয়া হৈছে এটা আদায় কৰাৰ কৌশল। গতিকে আপোনালোকক সকলোকে কৈছো, দাবী আমাৰ আদায় হ'ব। এটা পথ দেখা গৈছে, এটা গ্ৰীণ ছিগনেল আমি পাইছো, এটা সেউজ সংকেত আমি পাইছো, দাবী আমাৰ আদায় হ'ব। গতিকে 14 তাৰিখে দুপৰীয়া 12 বজালৈকে আমি অপেক্ষা কৰিব লাগে। মাত্ৰ হাত জোৰ কৰি কৈছো, আমি শান্তিমনে বলক, সচললৈ বলক। এতিয়া কিন্তু আমাৰ এটা আবেদন চৰকাৰলৈ, আমি চৰকাৰৰ পৰা আগবাঢ়ি আছো স্বেচ্ছাসেৱিকা হিচাপে। আমিতো কিছু মাননীয়ে পাইছো। আজি সচলত 15 দিন অতিক্ৰম হৈছে, নিজৰ গাঁঠি ধন খৰচ কৰি, নিজৰ পায়খানা চাফা কৰি, গা ধোৱাৰ সুবিধা নাই, খোৱাৰ কাৰণে কোনো সুবিধা নাই। আমি যদি ICDS আঁচনিৰ 2 নম্বৰ পৰ্যায়ত কাম কৰা কৰ্মী সহায়তা হয়, আমাৰ দাবীৰ কাৰণে আজি থিয় দিছো। গতিকে খোৱা পানীৰ ব্যৱস্থা যাতে আজিৰ পৰা কৰি দিয়ে আমাৰ আবেদন, আমাৰ অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়তাৰ আবেদন। বাইদেউ
বলক, বলক।